সুপ্ৰভাত শিক্ষাৰ্থী বন্ধুসকল সকলোকে স্কুল বন্ধুলৈ স্বাগতম জনাইছো আহাচোন আৰম্ভ কৰো আজিৰ দিনটো আজি বৃহস্পতিবাৰ 2023 চনৰ 30 মাৰ্চ অসমীয়া লেখেৰে 1944 শকাব্দ 15 চন এতিয়া এটি মহৎলোকৰ বাণী শুনো আহাচোন শিক্ষাৰ্থীৰ মাজত জ্ঞান বিলোৱাই শিক্ষকসকলৰ কাম নহয় কল্যাণ কামসমূহৰ বাবে তেওঁলোকক উৎসাহিত কৰিব লাগিব এই কথাষাৰ কৈছিল সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁলোকে ৰাধাকৃষ্ণক চিনি পোৱা নহয় নিশ্চয় তেওঁ এজন মহান শিক্ষক আছিল আজি হাতৰটো জানো আহাচোন দুই গছৰ দুই ঠাল কাজিয়া কৰি হয় লাল এই হাতৰটো উত্তৰটো কি হয় তামোল পাণ হয়নে উত্তৰটো হৈছে তামোল পাণ এতিয়া আহাচোন আজিৰ এটি কুইজ জানো অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল অসমৰ প্ৰথমজন ৰাজ্যপাল কোন আছিল চিন্তা কৰচোন ছাৰ সালেহ মহম্মদ আকবৰ হায়দৰী এইটো উত্তৰটো মনত ৰাখিব চেষ্টা কৰিব দেই আজিৰ দিনটোৰ তাৎপৰ্য জানো আহাচোন ৰাজস্থান ৰাজ্য গঠনৰ উপলক্ষে প্ৰতি বছৰে 30 মাৰ্চত ৰাজস্থান ৰাজ্যত ৰাজ্যত্ব দিৱস পালন কৰা হয় কাৰণ 1949 চনৰ আজিৰ দিনটোতে ৰাজপুতনা ডমিনিয়ন অফ ইণ্ডিয়াত একত্ৰিত হোৱাৰ সময়ত ৰাজ্যখন গঠন হৈছিল লগতে আজিৰ দিনটোতে জয়পুৰক ৰাজস্থানৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয় কাৰণ ই আটাইতকৈ ডাঙৰ চহৰ আহাচোন এতিয়া আজি অসমৰ লগত জড়িত এটি তাৎপৰ্য জানো আজি বিৰিঞ্চি কুমাৰ বৰুৱাৰ মৃত্যুদিন 10 নৱেম্বৰ 1908 চনত জন্মগ্ৰহণ কৰা বৰুৱাৰ মৃত্যু হৈছিল 1964 চনৰ আজিৰ দিনটোতে তেখেত অসমৰ এজন শিক্ষাবিদ লেখক ইতিহাসবিদ ভাষাবিদ আৰু লোকসংস্কৃতিৰ গৱেষক অসমৰ লোকসংস্কৃতিৰ অমূল্য সম্পদসমূহ উদ্ধাৰৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ কৰিছিল বিৰিঞ্চি কুমাৰ বৰুৱাই গুৱাহাটী জালুকবাৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌপাশতে জীৱনৰ অধিক সময় পাৰ কৰিছিল সেয়ে পিছলৈ তেওঁৰ নামেৰে গুৱাহাটী বিশ্ববিদ্যালয়ত বিৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰেক্ষাগৃহৰ নিৰ্মাণ কৰা হয় তেওঁ ইণ্ডিয়ান ফিল্ম চেন্সৰ বৰ্ডৰ সদস্য আছিল ইয়াৰ লগতে তেওঁ ইণ্ডিয়ান লেংগুৱেজ কমিশ্যনৰো প্ৰতিষ্ঠাপক সদস্য আছিল তেওঁ সামাজিক সাংস্কৃতিক অনুষ্ঠান আছাম একাডেমি ফৰ কালচাৰেল ৰিলেশ্যনছৰ প্ৰতিষ্ঠাপক আছিল যাৰ মূল উদ্দেশ্য আছিল উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা জাতিৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰা এয়া আছিল আমাৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ বিষয়ে আজিৰ দিনটোৰ তাৎপৰ্য এতিয়া আহাচোন আমি আজিৰ দিনটোৰ কিছু কাৰেণ্ট এফেয়াৰ্ছ জানো মংগোলিয়াৰ এজন 8 বছৰীয়া ল'ৰাক বৌদ্ধ ধৰ্মৰ তৃতীয় মহান নেতা বুলি গণ্য কৰা কলকা জেকচনৰ দায়িত্ব দিয়া হৈছে এই অনুষ্ঠান ধৰ্মশালাত অনুষ্ঠিত হৈছিল ইয়াত 5,000 বৌদ্ধ সন্যাসীয়ে অংশগ্ৰহণ কৰে ল'ৰাটোক দালাই লামা উপাধি দি চিনাকি কৰাই দিলে উল্লেখযোগ্য যে 2012 চনৰ পৰা কোনোৱেই এই দায়িত্ব লোৱা নাছিল গতিকে 8 বছৰীয়া এজন ল'ৰাক বৌদ্ধ ধৰ্মৰ তৃতীয় মহান নেতা বুলি গণ্য কৰা হৈছে পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে অধ্যাপক ডক্টৰ ৰেণু সীমা ভিক নিযুক্তি দিয়া হৈছে শ্ৰীথাংকৰে পাঞ্জাৱ বিশ্ববিদ্যালয় আইন 1947ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি 3 বছৰৰ বাবে অধ্যাপক ৰেণু সীমা ভিকক নিযুক্তি দিছে পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে থকা অধ্যাপক ৰাজকুমাৰে পদত্যাগ কৰে ইয়াৰ পিছতে 2023 চনৰ 16 জানুৱাৰীত অধ্যাপক ৰেণু সীমা ভিকক অন্তৰ্বৰ্তীকালীন উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হয় গতিকে সকলোলৈ ধন্যবাদ থাকিল শেষলৈকে শুনাৰ বাবে ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈতো নকওঁ কাৰণ ছাবস্ক্ৰাইব ভাল লাগিলে নিশ্চয় কৰিব নহয় জানো থেংক ইউ